অসমত অতীজৰে পৰা শৈৱ সাধনাই সৰ্বাধিক লোকপ্ৰিয়তা অৰ্জন কৰি আহিছে। ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চিৰাজুলি হৈ ১৫ কিলোমিটাৰ দক্ষিণে থকা বৰচলাৰ বিভিন্ন মঠ মন্দিৰৰ লগতে বৈৰাগী থানো বিশেষ উল্লেখযোগ্য। এজটা শিলত খোদিত শিৱৰ মূৰ্তিয়ে আজিও ভক্তপ্ৰাণ ৰাইজৰ মাজত বিশ্বাস অটুট ৰাখিছে। এই বৈৰাগী থানক লৈ বিভিন্ন লোকবিশ্বাস আৰু লোকপ্ৰবাদো দেখা যায়। এই ভিডিঅ'টোৰ জৰিয়তে বৈৰাগী থানৰ বিষয়ে কিছু কথা আপোনালোকৰ আগত জনাম। তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আৰু আমাৰ এই মিঠা অনুভূতি হৃদয়ৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এই বৈৰাগী থানৰ উৎপত্তি আৰু শক্তি সম্পৰ্কীয় বিভিন্ন লোকবিশ্বাস মানুহৰ মাজত এতিয়াও আছে। লোকবিশ্বাস মতে শিৱৰ মূৰ্তি খোদিত থকা এই শিলচটা পূৰ্বতে বিভিন্ন ঠাইত বিচৰণ কৰি ফুৰিছিল, কিন্তু বহু বছৰৰ পৰা বৰ্তমান থকা ঠাইতে এতিয়াও দেখা যায়। পূৰ্বতে গাঁৱৰ কোনো এজন লোকে হাবি চাফা কৰোঁতে এই শিলচটা দেখি ঢেঁকীৰ খুবুলি বনাবলৈ বিচৰাত মূৰ্তিটোৰ নাকৰ অংশ কিছু ভাগি যায় আৰু সেইদিনা ৰাতিয়ে তেওঁৰ তীব্ৰ জ্বৰত আক্ৰান্ত হৈ বিচনাত পৰি থাকিবলগীয়া অৱস্থা হয়। পিছত এই শিলচটাত বন্তি এগছি জ্বলাই ভক্তিভাৱেৰে সেৱা কৰাত তেওঁ সুস্থ হৈ উঠে বুলি ইয়াৰ ৰাইজে জনায়। এই বৈৰাগী থান সম্পৰ্কীয় বিভিন্ন লোকবিশ্বাস আছে, যেনে কাৰোবাৰ কোনো বস্তু বা সামগ্ৰী হেৰালে এই শিলচটাক সোঁৱৰণ কৰি বন্তি এগছি জ্বলালে হেৰুৱা বস্তু পুনৰ উভতাই পোৱা যায় বুলি মানুহে এতিয়াও বিশ্বাস কৰে। এক কথাত এই শিলচটাত খোদিত শিৱৰ মূৰ্তিক উপাসনা কৰা আৰু উপাসনা কৰিলে মনৰ আশা পূৰ্ণ হয় বুলি মানুহে বিশ্বাস কৰি আহিছে। মানুহৰ ঘৰত কিবা অনুষ্ঠান নাইবা ৰাজহুৱা অনুষ্ঠানত বৰষুণ আদি নহ'বৰ বাবেও ইয়াত আগতীয়াকৈ চাকি জ্বলালে বৰষুণে বিধি পথালি নিদিয়ে বুলি লোকবিশ্বাস আছে। আৰু কেতিয়াবা খৰাং বতৰ হ'লে ইয়াত চাকি জ্বলাই উপাসনা কৰিলেও বৰষুণ দিয়ে বুলি মানুহে বিশ্বাস কৰি আহিছে। সপ্তাহৰ প্ৰত্যেক দিনেই ইয়াত ভক্তৰ সমাগম দেখা যায় আৰু অতীজৰে পৰা শিৱৰাত্ৰিত ইয়াত দুদিনীয়াকৈ ডাঙৰকৈ পূজা ৰাইজে উদযাপন কৰি আহিছে। বৰ্তমান চৰকাৰী সাহায্য আৰু স্থানীয় ৰাইজৰ সহযোগত ইয়াত এটা মন্দিৰ নিৰ্মাণৰ কাম চলি আছে। অতীজৰে পৰা আজিলৈকে ৰাইজৰ হৃদয়ত গভীৰ আস্থা আৰু ভক্তিভাৱ জগাই আহিছে এই বৈৰাগী থানে।